Hello everyone, welcome back to my YouTube channel. तो मैं बरसाई स्वागतम जनाइছোঁ আপোনালোকক আকৌ এবাৰ মোৰ অন্য এটি ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰটো একদম ভালেই হয়। তো মানে কি মোৰ আজি মানে কি অলপ মনটো বেয়া মানে কি মোৰ এটা প্ৰব্লেম হৈ আছে মোৰ ইউটিউবটোত। মানে কি মোৰ ইউটিউবটোত মই পৰহি এটা ব্লগ মই আপলোড কৰিছিলোঁ। কি কৰি আছে খুদিমা? তো মানে কি মই পৰহি এটা ব্লগ মানে আপলোড কৰিছিলোঁ ইউটিউবত। কৰোঁতে মানে কি হ'ল মোৰ সেই ব্লগটোত মানে কি কপিৰাইট লাগিছে, মানে কপিৰাইট ক্লেইম লাগিছে। বাট কি কাৰণে কপিৰাইট লাগিছে সেইটো মানে কি গম নাপালোঁ। মানে কি না মই তাতে কোনো মানে মিউজিক এড কৰিছোঁ না কি কৰিছোঁ, বাট কিয় হৈছে সেইটো প্ৰব্লেম মই নাজানো। প্লিজ কৈছোঁ কোনোবাই যদি জানা মোক প্লিজ কৈছোঁ কমেণ্ট কৰি কৈ দিবা। চ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মানে কি এতিয়া সেই ব্লগটোত মানে মই এটাই মিউজিক এড কৰিছিলোঁ, মানে বেকগ্ৰাউণ্ড মিউজিক হয়, এটাই এড কৰিছিলোঁ। মানে কি আৰু সেই বেকগ্ৰাউণ্ড মিউজিকটোত মানে কি কপিৰাইট নালাগে। মানে মই আৰু বহুতকেইটা ভিডিঅ'ত মানে সেইটো বেকগ্ৰাউণ্ড মিউজিক মই ইউজ কৰিছিলোঁ, কপিৰাইট লগা নাই। আৰু সেইটো মানে কি কপিৰাইট লগা মানে মিউজিকো নহয়, সেইটো বেকগ্ৰাউণ্ড মিউজিক কপিৰাইট নালাগে মানে সেইটো মিউজিকত। বাট নাজানো এইটো মোৰ ভিডিঅ'ত কেনেকৈ কপিৰাইট লাগি গ'ল। মই একো বেলেগ একো ইউজ কৰা নাই এইটো ভিডিঅ'ত, জাষ্ট মানে সেইটোৱে মিউজিক মানে এড কৰিছিলোঁ। কিয় লাগি গ'ল নাজানো আৰু। তো প্লিজ কৈছোঁ কোনোবাই যদি জানা মোক কমেণ্ট বক্সত জল্দি কৈ দিবা, তেতিয়াহ'লেহে মানে কি মোৰ প্ৰব্লেমটো ছল্ভ হৈ যাব আৰু মোৰ তেতিয়া মনটোও ভাল লাগিব। তো ফাইনেলি এতিয়া বাজিছে ৰাতিপুৱাৰ 11টা। ৰাতিপুৱাৰ 11টা বাজিলে। আৰু মানে কি মোৰ ৰাতিপুৱা দেখিছে মোৰ ৰাতিপুৱা একদম আইলিনা লিপষ্টিক একদম অলপ চলপ মেকআপ কৰি মানে কি তো মানে কি মই ৰাতিপুৱা মেকআপ কৰি এনেকৈ বহি লৈছোঁ। কাৰণটো কিয় জানে? তো মানে কি আজি মই ইনষ্টাত ৰিলছ বনাইছোঁ, তো আজি সেইকাৰণে এনেকুৱা লুকত আছোঁ। মানে কি আজি ৰাতিপুৱাই মোৰ মানে ৰিলছ বনাব ইচ্ছা গ'ল। তো সেইকাৰণে এনেকৈ মেকআপ চেকআপ কৰি বেছি মেকআপ কৰা নাই দেই, জাষ্ট আইলিনাখিনি লৈছোঁ, লিপষ্টিক লৈছোঁ আৰু এনেই অকণমান আৰু মুখত কিবা কৰিছোঁ। তো ৰিলছটো মানে কি বনোৱা হৈ গ'ল। তো মানে কি মই ৰিলছটো এতিয়াও আপলোড দিয়া নাই, দিম অলপ পিছত দিম। তো যদি কোনোবাই চাব ইচ্ছা কৰে দেন মোৰ ইনষ্টাগ্ৰামত গৈ চাব পাৰে। মোৰ ইনষ্টাগ্ৰামত আছে বৰ্ষা দাস 123। তো যদি মোক কোনোবাই ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে দেন বৰ্ষা দাস 123 মাৰি দিবা আৰু মোৰ ভিডিঅ' আহি যাব। তো প্লিজ কৈছোঁ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা। আৰু আপোনালোকৰতো কৈছোঁৱেই এতিয়া ৰাতিপুৱা 11টা বাজিছে। আৰু এতিয়া মই এটা কাম কৰিম মানে কি আমাৰ মানে কেইটিমান মুৰ্গীৰ টিকুট এনেকুৱা সৰু এনেকুৱা টিকলু মুৰ্গীৰ পোৱালি আছে। তো মানে সেই পোৱালিকেইটাক মানে কি সিহঁতক এৰি দিব লাগে বাহিৰত। মানে সিহঁতৰ ঠাণ্ডাৰ দিনটো সিহঁতৰ চাগে ঠাণ্ডা লাগিছে, তো সিহঁতক অলপ টাইম মানে ৰ'দত এৰি দিব লাগিব। এতিয়া মানে কি বান্ধি থোৱা আছে, একদম মানে চিঞৰি আছে আৰু একদম চিঞৰি আছে, শুনিছেই চাগে চিঞৰা সিহঁতে। তো ইমান মানে চিঞৰিছে আৰু একদম। তো সিহঁতক অকণমান টাইম আমি ৰ'দত এৰি দিব লাগিব। আৰু মানে কি ৰ'দত এৰি দিলেও নহ'ব সিহঁতক, মানে কি একদম। আৰু আমাৰ ইয়াত ইমান মেকুৰী অকণমান 1 মিনিট টাইম যদি আমি সিহঁতক বাহিৰত এৰি থৈ যাওঁ ন, গোটেই কেইটাই খাই পেলাব। তো মানে কি সিহঁতক এৰি দি চাই থাকিব লাগিব, নহ'লে মেকুৰীয়ে গোটেই কেইটাই খাই পেলাব। তো ফাৰ্ষ্ট কাম হ'ল এতিয়া মই অকণমান টাইম আধা ঘণ্টামান টাইম সিহঁতক এৰি দিম। মানে কিবাকিবি এনেকৈ খোৱা বস্তু দিম, পানী দিম, চাউল দিম, এনেকৈ কিবাকিবি আৰু অলপ টাইম খেলিব সিহঁতে, তাৰপিছত আকৌ বান্ধি থৈ দিম। তো ব'লক আপোনালোকেও চাব। তো আপোনালোকে শুনিছেই চাগে একদম মানে কি চিঞৰি আছে সিহঁতে। তো মই ফাৰ্ষ্ট তাৰমানে সিহঁতক মানে কাৰ্টুনৰ ভিতৰত থোৱা আছে, সিহঁতক ফাৰ্ষ্ট মানে বাহিৰ ওলাব লাগিব। এয়া চাব পাৰে, এয়া। তো মানে কি সিহঁতক এতিয়া আমি বাহিৰত ওলাই দিব লাগিব।
আমার টিকু 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 ইমান টিকলো ইমান টিকলো ইমান টিকলো তো আমাৰ মানে কি পাঁচটা আছিল এটা মৰি গ'ল মানে কি ঠাণ্ডাতে মৰিছে এটা মৰি গ'ল আৰু মানে চাৰিটা আছে এই চাৰিটা মানে বচাব লাগিব আমি বচাব মানে কি মেকুৰীৰ পৰা বচাব লাগিব ফাৰ্ষ্ট মেকুৰীৰ পৰা তো আমি ওলালোঁ এতিয়া আমি কি ইহঁতক চাউল দিম তো চাউল আনি থোৱাই আছে এয়া চাব পাৰে সেয়া চাউল তো ইহঁতক আমি এতিয়া চাউল দিম চাউল দি এনেকৈ মানে ইহঁতক এৰি থৈ দিম আধা ঘণ্টামান তো মই বেক কেমেৰা কৰি দেখাইছোঁ এই টিকলু এই চাউল 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 টিকলু 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 চাউল চাউল এ কি কিউট 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 কি কিউট কিউট টিকু কি কিউট কিউট কে চাউল খাই আছে আমাৰ টিকলাকেইটাই কি কিউট কিউট কে এই টিকলু 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 ইমান কিউট কিউট টিকলু ইমান কিউট কিউট টিকলু হা 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 টিকলু আহা আহা টিকলু তো এতিয়া আমি আধা ঘণ্টা ৰখিম বুলি কৈছিলোঁ ন 1 ঘণ্টামান ইহঁতক চাৰিলোঁ চাৰি এতিয়া ইহঁতক কি ভৰাই থৈ দিম সেইকাৰণে এনেকৈ লৈছোঁ কি কিউট তো ইহঁতক আমি এনেকৈ এতিয়া ভৰাই থৈ দিম ন তো ইহঁতক আমি ভৰাই থৈ দিলোঁ ভৰাই মানে কি ইয়াতো থ'ব নোৱাৰি ইহঁতক একদম ভিতৰত থৈ দিব লাগিব তো ইহঁতক আমি এতিয়া ইহঁতৰ ঘৰটোত সোমাই থৈ দিম তো ইহঁতক আমি এনেকৈ তো সোমাই থৈ দিলোঁ তো এতিয়া মই যাম এতিয়া কি কৰিম মানে এতিয়া বাজিলে 12টা আৰু মই এতিয়া কিটচেন যাম আৰু ফাৰ্ষ্ট চাহ খাই লওঁ তো অকণমান টাইম পিছত আকৌ আহি আছোঁ তো অকণমান টাইম ৱেইট কৰিব এতিয়া মই চাহ খাব যাওঁ সো গাইজ আমি জেতুকা বটিছোঁ চাওক এগুলা জেতুকা আমি জেতুকা লগাম এইগুলা ৰং আগতে উঠিছে কি টিকটিকিয়াৰ ৰং ঠাণ্ডা ঠাণ্ডা কুল কুল এইখিনি ক'ত লগাবা এতিয়া হাতত এতিয়া মোৰ এখানি লগাই আছে হেপী দিৱালী আৰু এই ডিজাইনটো গুদুবা আঁকি দিছে সেইকাৰণে মই এখন হাতত লগাম ঠাণ্ডা তো ফাইনেলি আমি চাহ খালোঁ মানে কি এতিয়া মোৰ ভাতো হ'ল মানে চাহ খাব আহোঁতে একেবাৰে ভাতো বনালোঁ আৰু ভাতো খালোঁ চৰি দেই ভাত খোৱা নাই ভাত বনোৱা হ'ল আৰু সাজি লৈছোঁ এতিয়া মানে খাবলৈ যিহেতু এতিয়া 2:30 হৈছে তো ভাতকেইটা খাই লওঁ ন তো দেখাইছোঁ আজি কি বনালোঁ এয়া ভাত মানে কি এনেকৈ ভালকৈ দেখা নাপায় তো মই বেক কেমেৰা কৰি দেখাই আছোঁ এয়া হ'ল আলু আৰু ৰৌ মাছৰ আঞ্জা আৰু মানে ৰেচিপিটো যদি লাগে দেন কৈ দিব আৰু এয়া হ'ল দালি আৰু ইয়াত মাছ দিছোঁ অলপ ভাঙি সৰু সৰুকৈ মানে তো ফাইনেলি আমি ভাত চাত খাই ৰেডি হৈ গ'লোঁ আৰু এতিয়া বাজিছে 3টা মানে কি ভাত খাওঁতে কিবা কৰোঁতে এনেকৈ আৰু কিবা কৰোঁতে দেৰি হ'ল তো 3টা বাজিল এতিয়া তো এতিয়া মই আপোনালোকক এটা বস্তু দেখাই আছোঁ মানে আমাৰ গুডুৱে মানে কি চোতালত বহি ডৰেমন এটা ড্ৰয়িং কৰি আছে তো দেখাই আছোঁ তাই কেনেকৈ ড্ৰয়িং কৰি আছে মানে আমাৰ গুডুৱে মানে কি ইমান ধুনীয়া মানে ছবি আঁকে আৰু আপোনালোকেও দেখিলে ক'ব তো মই দেখাই আছোঁ তাই মানে কি ডৰেমন আঁকি আছে এটা বহুত ধুনীয়া হৈছে একদম মানে অৰিজিনেল টাইপ ডৰেমন হৈ গৈছে আৰু তো দেখাই আছোঁ হাই গাইজ সো গাইজ মই ডৰেমন আঁকি আছোঁ এইটো চাব পাৰে মই আধাকে কৰিছোঁ এইটো চাব পাৰে আৰু মই এটা ছটা ভীমা আঁকিছোঁ ছটা ভীমা আঁকিছোঁ ভাল হৈছে যদি কমেণ্ট জনাব
চৰ্দি লাগি আছে বহুত আৰু মই এইটো নিজে কপিটো ডিজাইন কৰিছোঁ আৰ্টিষ্ট ড্ৰয়িং কপি এইটো আমার পুরি আঁকিছে এটো কোনে আঁকিছে এটো পুরি আঁকছে পুরি তা পুরি ওই কিতাব কি বলিছি পুরি নিজে আঁকছে তো মানে কি হ'ল ভাত চাত খাই মানে অকণমান শুলোঁ হোৱাৰ কাৰণে মানে কি ভিডিঅ' বনাব পাহৰিয়ে গ'লোঁ তো এতিয়া মানে কি গধূলিয়ে হ'ল এতিয়া বাজিছে 4:10-20 মান হৈছে চাগে মানে গধূলি হওঁ আৰু তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ মানে ইমানতে সামৰিম বুলি ভাবিছোঁ আৰু একদম চিম্পল ভ্লগ আৰু মানে মোৰ ডেইলি দিনটো কি কৰোঁ জাষ্ট এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে দেন প্লিজ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক মানে গোটেইখিনিয়ে কৰি থৈ দিবা তেতিয়াহে তাৰমানে মোৰ ভিডিঅ'বিলাক তোমালোকে একদম আৰু ফাষ্ট একদম স্ক্ৰীণতে পাই যাবা তো প্লিজ কৈছোঁ প্লিজ আপোনালোকৰ কাৰণে মানে কি ইমান কষ্ট কৰা যায় ন ইমান কষ্ট কৰি ভিডিঅ' বনোৱা যায় বাট ছাবস্ক্ৰাইবেই মানে নকৰে কোনো তো প্লিজ কৈছোঁ মোৰ চেনেল যাতে ছাবস্ক্ৰাইব কৰি দিয়া তেতিয়াহে মানে কি মোৰ এনেকৈ মানে কি ভিডিঅ' বনাবলৈ আৰু আগ্ৰহ হ'ব ন যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰা দেন মানে কি ক'ম আৰু তো সেইটো আপোনালোকৰ কথা আপোনালোকে ছাবস্ক্ৰাইব কৰেই নকৰে তো আজিৰ ভিডিঅ'টোত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তেতিয়ালৈ বাই বাই এণ্ড মিছ ইউ অল বাই